হাই এটা মাৰি দিয়া আজি তো 50 টাকাত যাব পাৰি 150 টাকা দি যাবলগীয়া হৈছে আমাৰ হিতাক মই চিনিয়ে পোৱা নাছিলোঁ হেল্ল' এভৰিৱান আজি দিনটো আপোনাক সকলোকে স্বাগতম জনাইছোঁ চেমিম চুলতানে মোক লিখিছিলে যে বা তুমি বহুত খিনাইছা আগতকৈ তোমাৰ ডায়েট লিষ্টখন দিবাচোন একচুৱেলি মোৰ লগা নাই বাৰু মই খিনাইছোঁ বুলি কিন্তু কোনোবাই খিনাইছোঁ বুলি ক'লে মনটো বৰ ভাল লাগে গতিকে চেমিম আজি তোমাৰ ৰিকুৱেষ্টত এইটো ভিডিঅ' বনাইছোঁ মইনো দিনটোত কি খাওঁ কি নাখাওঁ সেইখিনি খাবৰ কাৰণে মই একো ডায়েট লিষ্ট ফ'ল' কৰা নাইকিয়া কিন্তু পৰিমাণবোৰ অকণমান কমাই খাওঁ আৰু টাইম টু টাইম খাবৰ কাৰণে চেষ্টা কৰোঁ ৰাতিপুৱা শুই উঠিয়ে প্ৰথমতে এগিলাছ পানী খাই থাইৰয়ড দৰৱটো খাওঁ কাৰণ যিহেতুকে ডেলিভাৰীৰ পিছত থাইৰয়ডে পালে গতিকে থাইৰয়ডৰ দৰৱ এতিয়া খাই আছোঁ ঠিকে হৈ আছে কিন্তু তথাপিতো কণ্টিনিউ কৰি আছোঁ আৰু পানী গিলাচ খোৱাৰ অকণমান সময় পিছত একাপ লাল চাহ খাওঁ মই গাখীৰ চাহ একদম নাখাওঁ মোৰ গেছ হয় গতিকে লাল চাহ খাওঁ আৰু লাল চাহটো মই অকণমান পাতলাকৈ খাওঁ কিন্তু দেই এতিয়া চাহকাপ খাই লওঁ তাৰ লগত মই খোৱা সদায় মেৰিগোল্ড বিস্কুট মই নৰ্মেলি বেলেগ বিস্কুট ইমান ভাল নাপাওঁ এওঁ বৰ জোকাই বিস্কুট খোৱাৰ কাৰণে কিন্তু মই মেৰিগোল্ড বিস্কুট খাই ভাল পাওঁ কেতিয়াবা যে খুব মন যায় বাটাৰ লগাই লওঁ ইয়াতে বাটাৰ লগাই খায়ো বৰ ভাল লাগে দুখন জইন কৰি লওঁ তথাপিতো মচুৰ যায় এনেকৈ অকলেই খাওঁ চাহ তাহ খাই মেলি আজৰি হ'লোঁ এতিয়া নীৰৰ বেগটো চাই লওঁ কাৰণ তাক এনেকৈ টিফিনৰ বস্তুবোৰ ঠিক কৰি দিব লাগে তাৰ আই কাৰ্ড আছে মানে চাই লৈছোঁ টিফিনটোৰ লগত এখন টাৱেল দি দিবলৈ তাহাঁতি পাৰি পেলাই খায় আৰু গা পা ধুই মেলি আজৰি হৈ আহিলোঁ একেবাৰে ওলাই লৈছোঁ কাৰণ নীৰক থ'বলৈও যাব লাগিব নহয় আৰু ইণ্ডিয়া মিডিয়াম আমাৰ নীৰো আহি গ'ল ৰেডি হ'ল আৰু আজিকালি পানী কিন্তু গিলাচত নিজেই লৈ খাই দিয়ে আমাৰ ল'ৰাটোৱে গতিকে পটাপট তাক খুৱাই বাই ৰেডি কৰি নীৰক স্কুলত থৈ আহোঁগৈ আজিকালি বতৰটো অকণ ভাল বৰ বেছি ৰ'দ নাই এতিয়ালৈকে ক'ব নোৱাৰি এই 10টা বজাৰ পিছতহে আল্টিমেটলি মানে একদম আচল ৰূপটো দেখা পোৱা যায় বতৰৰ ন এতিয়া ওলাইছে এতিয়া ৰ'দটো ওলাই গৈছে ন আজিকালি ঘৰৰ পৰা ওলাওঁতে অকণমান হেৰি হয় তাৰপিছত কিন্তু মুঠটো তেওঁ অকণমান ঠিক হৈ যায় আৰু এতিয়া মুঠটো ঠিকে আছে যেন লাগিছে আৰু এতিয়ালৈকে অট'লাজনে আমাক কনফাৰ্মেশ্যন দিয়া নাই সেইকাৰণে মোৰ টেনশ্যন হৈ আছে কিন্তু আজি মোৰ ওলাও এওঁ কৰি দিছে গতিকে যি হয় যি নহয় মুঠতে আজি অন্তত আমি 11টা বজাত একদম অট' পাওঁ নাপাওঁ ঘৰৰ পৰা ওলাই আহিমেই 11টা বজাৰ আগতে ৰেডি হৈ থাকিম যাতে গৈ পাওঁতে দেৰি নহয় ঘৰ আহি পাই গ'লোহি নি একদম ঠিকে আছে তাৰ টিচাৰো কৈছে আজি যে সি একদম ভালকৈ আছে কালি মই তাক ৰং কৰিব দিছোঁ মোক গোপে কৈছে যে মেমে মোক আজি ৰং কৰিবলৈ দিলে তাৰমানে সেইটো সঁচা কথা মেমেও কৈছে যে তাক মই ৰং কৰিবলৈ দিলোঁ সি বৰ ভাল পালে মোক কৈছোঁ যে সি কালাৰ থাম্ব প্ৰিণ্টিং সেইবোৰ খুব ভাল পায় সেইবোৰ কৰাই থাকিলে সি ফূৰ্তিতে থাকিব বাকী এতিয়া আমাৰ ব্ৰেকফাষ্টলৈ বিৰাট বেছি ভোক লাগিছে ৰাতিপুৱাই উঠিলে আপোনাৰ নীৰৱ থৈ নহালৈকে খাবলৈ অকণমান হেৰি হৈ থাকে ৰাতিপুৱাই যোৱাৰ আগতে তাইক কৈ থৈ গৈছিলোঁ যে মই বোলে আলু আৰু গাজৰ বইল কৰি থৈ দিবি মায়ে ব্ৰেড চেণ্ডউইচত এনেকৈ আলু আৰু গাজৰ দি পেলাই বনায় বৰ ভাল লাগে খাই প্ৰায় হিয়াৰ কাৰণে আবেলি বুলি বনায় মায়ে এইটো খাই পেলাই বৰ ভাল পাওঁ সেইকাৰণে হিয়াৰ কাৰণে যেতিয়া মানে মোলৈও এটা দি থৈ যায়হি গতিকে আজি ভাবিছোঁ কিমানো সদায় ৰুটিবোৰ খাই থাকিম নৰ্মেলি আমি ৰুটিয়ে খোৱা হয় বাৰু ব্ৰেকফাষ্টত ৰুটি ভাজিয়ে খাওঁ কিন্তু কেতিয়াবা ধৰি লওক মই কৰ্ণফ্লেক্স বৰ ভাল নাপাওঁ এওঁ বোলে কৰ্ণফ্লেক্স খাব এই ব্ৰেড আনি থোৱা থাকিলে ব্ৰেড খাওঁ কেতিয়াবা সিতে আলু আৰু গাজৰ বইল কৰি থৈ দিছিলে এতিয়া তাত অকণমান দি লৈছোঁ নিমখ অকণমান জালুকৰ গুড়ি দিছোঁ অকণমান দিম চাট মছলা তেতিয়া টেষ্টটো ভাল হয় আৰু মই অৰিগেনটো খাই খুব ভাল পাওঁ আছিলে সেইকাৰণে চব বস্তুটো অৰিগেন অকণমান অকণমান দি লৈছোঁ আৰু অকণমান চিলি ফ্লেক্স অকণমান জ্বলাটো আহিব কাৰণ জলকীয়া গুড়ি মই ইয়াত দিয়া নাইকিয়া এতিয়া মোৰ ওচৰতে কাঠৰ এখন আছিলে স্মেচ কৰিবৰ কাৰণে গতিকে আলুখিনি পূৰা ধুনীয়াকৈ স্মেচ কৰি লৈছোঁ এতিয়া তাত দিছোঁ কেইটামান আজৱাইনে গেছৰ কাৰণে ভাল বুলি কয় আচলতে যিহেতুকে ৰাতিপুৱা খাম ব্ৰেড খালে কিবা গেছ হ'ব পাৰে গতিকে আজৱাইন দিলে গেছে দিগদাৰি নকৰে এতিয়া ব্ৰেড 2 পিচ ল'লোঁ তাত দিছোঁ অকণমান চেণ্ডউইচ ব্ৰেড অকণমান দিলে এইবোৰ টেষ্টটো ভাল হয় আৰু আলুখিনি দি পেলি পূৰা ধুনীয়াকৈ সমানকৈ মিলাই ল'ম বৰ বেছি আলু দিব নালাগে নহ'লে আলুটো নিচিনা ফুলি গৈ থাকিম অকণমান দিছোঁ মেয়নিজ কাৰণ মেয়নিজ খাই মই বিৰাট বেছি ভাল পাওঁ সেইকাৰণে চবতে মেয়নিজ দিওঁৱে এতিয়া তাত দিম চীজ শ্লাইচ গ্ৰেড কৰি দিব পাৰি কিউবৰ পৰা কিন্তু মই শ্লাইচ আছিলে কাৰণে এপি শ্লাইচে দুটাৰ মাজত সমানে ভাগ কৰি দিছোঁ এতিয়া ব্ৰেডৰ দুইফালে বাটাৰ লগাই পেলাই মই ট'ষ্টাৰত দি দিম গ্ৰিল হ'বৰ কাৰণে তাৰপিছত গ্ৰীণ লাইটটো জ্বলিলে মোৰ চেণ্ডউইচ ৰেডি আমাৰ শিকাক মই চিনিয়ে পোৱা নাছিলোঁ আজিও সেই একে গতি মানে হেৰি অ'লা উবৰ ৰেপিডো একো নাইকিয়া আৰু যিটো 50 টাকাত যাব পাৰি 150 টাকা দি যাবলগীয়া হৈছে মই 150 টকা যি অলপ ব'ল আৰু খালি অট' বিচাৰি তাইক বোলো এটা জেগাত এখন অট' দেখিবলৈ মই ইফালখন বিচাৰিবলৈ গ'লোঁ মই পালোঁ আহি পেলাই মানে কৈছোঁ এইখিনিতে ৰখোৱা মোৰ ছোৱালীজনী আছে লৈ দিব লাগিব আহি পেলাই কিতাপ মই চিনি পোৱা নাই কি দেখিছেগৈ ভয় খাই গৈছেগৈ মোক এজেগা কাপোৰ বান্ধি এতিয়া গম পালোঁ আৰু যেনেকৈ পাই যায় বাহিৰতে আহি পেলাই কেনেমান ৰিক্স লোৱা নাই আৰু অট'লা ড্ৰাইভাৰটোৰ কথা পাতিলোঁ কাইলৈ পৰা তেওঁ আহি যাব গতিকে কাইলৈ পৰা মোৰ টেনশ্যন নাইকিয়া বেছি পইচাও পৰিব নালাগে কি ক'বা কি জুচ এইটো
ৱাটাৰমেলন খাম দিয়া ৱাটাৰমেলন খাম দেই বেবী আমাৰ বেবীয়ে খুব ভাল পায় অকণমান গৰম পানী দি দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ তাতে খাই দিয়া গৰম নিদিবা গৰম নাই দিয়া ঠাণ্ডা কৰি দিছোঁ কুটকুটকৈ খাই দিয়া গুড বাই আৰু এতিয়া আকৌ লাঞ্চ টাইম লাঞ্চত মই ভাতেই খাওঁ মই কৈছোঁ ন আগতে মই একো ডায়েট মেইনটেইন কৰা নাইকিয়া মই একো খোৱাত মানে হেৰি নকৰোঁ বাজ নকৰোঁ মই কিছুমান চব্জি তব্জি মই নাখাওঁ মই সেইবোৰত বহুত বাজ বাৰু মই বহুত মানে খোৱা বস্তুৰ লিষ্টখন মোৰ বেছি মানে ক'বলৈ ভাল নোখোৱা বস্তুৰ লিষ্টখন মোৰ বহুত বেছি ডাঙৰ এতিয়া অকণমান লাহে লাহে খোৱা হৈছোঁ আৰু ই হোৱাৰ পৰা কাৰণ কয় ন চবেই খাব লাগে বুলি মগুটো খালি মই খাওঁৱেই মগুটো প্ৰায়ে খোৱা হয় তিয়াই থওঁ মগুটো মই কেঁচাকৈ মানে অকণমান সময় এনেই নিমখ তেল দি পেলাইও খাওঁ গধূলি হ'লে খাওঁ মানে আবেলি সময়ত খাওঁ নহ'লে কেতিয়াবা সেই দুপৰীয়াও খাওঁ আজি সেই দুপৰীয়া খোৱা নাই আজি বোলো ভাতৰ লগতে খাওঁ কেতিয়াবা এনেকৈ ভাতৰ লগতো খাই দিওঁ স্কুলৰ পৰা আহি পেলাই কেতিয়াবা খোৱা হয় এনেকৈ নহ'লে ভাতৰ লগত খাওঁ নহ'লে সন্ধিয়া সময়ত খাওঁ অকণ মগু কাৰণ সেই সন্ধিয়া অকণ ভোক কিবা এটা লাগে নহয় তেতিয়া মগুৱে খাওঁ মগু খালেও কিন্তু মগুৱে ফেটছটো কমাই বুলি কয় বাকী বন্ধাকবি ভাজি লৈছোঁ আজি ৰহৰ দাইল আৰু সীতাই মুড়ি ঘণ্ট বনাইছে আজি সীতাই বেলেগ টেষ্টি হৈছে মই বোলো তাই মোক কৈছে টেষ্ট কৰি চাচোন বহুত নম্বৰত বনাইছোঁ বোলে কৈছোঁ একদম বঢ়িয়া হৈছে এওঁ কাৰণে থৈ দিব লাগিব অকণমান খালি জ্বলা হৈছে জলকীয়া জ্বলা নাই নাই কওঁতে এইকেইদিন জলকীয়াবোৰত বিৰাট জ্বলা হৈছে ফুলকবি ভাজি সেইকাৰণে অকল দুপিচ আলু লৈছোঁ ফুলকবি ভাজি মই ফুলকবি ভাজি নাখাওঁ ফুলকবি মোৰ ভাল নালাগে সেইকাৰণে মই ফুলকবিৰ পৰা আলু দুপিচমান বাচি পেলাই খালি আলু লৈছোঁ আৰু লগতে এখন পাপৰ লৈছোঁ পাপৰ খালেও কয় মানে হজম হোৱাত সহায় কৰে বুলি সেইকাৰণে পাপৰ খাই ভাল পাওঁ বৰ সেইকাৰণে কেতিয়াবা খাওঁ আৰু আজি যিহেতুকে বৰ বেছি আইটেম নাই গতিকে এয়া হৈছে আমাৰ দুপৰীয়া খানা আৰু এয়া বাজবিজ একো নকৰোঁ আৰু খালি আমাৰ চাটনি থাকেই ন আজিহে চাটনি নাইকিয়া আমাৰ আজি চাটনি নাইকিয়া আমাৰ সদায় কিবা ন কিবা এটা চাটনি পদিনা ধনিয়া চাটনি নহ'লে আম তাপা নি পেলাই আম পদিনা ধনিয়াৰ চাটনি বা আম বা হেৰিৰ চাটনি বা আমলখি চাটনি মানে চাটনি আমাৰ কিবা নে কিবা এটা থাকিবই আমাৰ নীৰৰ ভয় ভ্ৰান্তিও বেছিকৈ নাইকিয়া হৈছে অকণমান আগতে মই কওঁ ভয় কৰে এই ভয় কৰোঁতে ভাল আছিলে এইখনত উঠি সি একটো এই ওখ কোনো ভয় নাই নিজে নিজে উঠি দৌৰি ফুৰিছে আৰু ইয়াত অকণমান লাইটটো কম এইখন এইফালে মই আজিলৈকে অনাই নাছিলোঁ আজি প্ৰথম আহিছোঁ এইখন পাৰ্কত উঠি পেলাই সি উল্টাকৈ ওপৰত উঠি পেলাই তাৰ নাচ গানহে আৰম্ভ হৈ যায় উল্টা হৈ পেলাই পৰেহে দেখিছোঁ মানে এতিয়া কৈছোঁ নহয় মই কথা ক'লেও নুশুনে বেছি ভয় চবৰ নাইকিয়া হ'লে অকণমান দিগদাৰী এয়া দেখিছে এনেকৈ ওলৈ মেলি চাই দিয়ে সেইটোৱে ডাঙৰ কথা হৈছে আহা তুমি আহা মানে ৰৈ নাথাকিবা বিৰাট মহ ইয়াতে আৰু পাৰ্কৰ পৰা আহিলোঁ মেলিলোঁ একে আমি আহি পোৱালৈকে এওঁ পাই গ'ল আৰু আজি 3খন পাৰ্ক ঘূৰাইছে নিৰে আমাক যিমানকেইখন পাৰ্ক আছে চবতে গৈছোঁ আৰু আজি এনে মানুহজনক চবেই ভাল লাগিছে বুলি কৈছে ময়ো যাওঁতে ভাল লাগিছিলে পোৱা নহ'লে আৰু ল'ৰালৰি ক'ৰবাত হা অঁ পাৰ্কতে যাম দেই আমি আকৌ পাৰ্কত যাম এতিয়া সেইকাৰণে আহিয়ে মোক ফটো তুলিব দিছে আৰু মোক কালিয়ে কৈছে চিকেন খাম বুলি গতিকে চিকেন উলিয়াই থৈছোঁ এতিয়া মেৰিনেট কৰি আহি কৈছে মেৰিনেট কৰিলানে মই যে আজি খুৱাম বুলি কৈছিলোঁ খুৱামে আৰু আজি সীতাই বিৰাট ধুনীয়া মুড়ি ঘণ্ট বনাইছে মানে উংলিয়াত চাটতে যাওক আজি প্ৰথম মই দাইল খোৱা নাইকিয়া অকল মুড়ি ঘণ্ট খাইছোঁ মই মুড়ি ঘণ্ট বৰ ভাল নাপাওঁ কেতিয়াও মানে নাখাওঁৱেই ঘৰত বনালে আজি প্ৰথম মুড়ি ঘণ্ট খাইছোঁ দাইল চোৱাই নাইকিয়া আৰু সীতা কি পঢ়িয়া মানে কেতিয়াবা সীতাৰ ৰেচিপিটো দিম বাৰু মই নিজেও শিকি লৈছোঁ আজি মুড়ি ঘণ্ট সীতাৰ ৰেচিপিটো দিম এতিয়া পটাপট চিকেন মেৰিনেট কৰি লওঁ তাৰপিছত তন্দুৰী চিকেন বনাম চ' চিকেন এয়া নাভাবিবা একেটা মুৰ্গীৰে বুলি একেটা মুৰ্গীৰ 4টা টেঙা হ'ব নোৱাৰে ইয়াত লেগ পিচ হিচাপে কিনিবলৈ পায় চিকেনটো এনেকৈ মাজে অকণমান কাটি লৈছোঁ যাতে মছলাখিনি ভালদৰে সোমায় নহ'লে গোটা হৈ থাকিলে নোসোমাব ন গোটেইখিনি মই চিকেন কাটি ল'লোঁ তাত দিছোঁ এতিয়া মই অকণমান দৈ অকণমান জলকীয়া গুড়ি অকণমান হালধি গুড়ি অকণমান নিমখ টেষ্ট অনুসাৰে আৰু অকণমান দিছোঁ জিৰা গুড়ি এতিয়া এইখিনি ভালদৰে মই মিক্স কৰি সানি ল'ম যাতে চিকেনখিনি মাজে পূৰা মছলাখিনি সোমাই যায় চিকেনখিনি মেৰিনেট কৰি এতিয়া 30 মিনিটমান থৈ দিব লাগিব 30 মিনিটৰ পিছত ফ্ৰাই কৰিম ভাবিলোঁ এয়াৰ ফ্ৰায়াৰটো দিব পাৰোঁ তেতিয়া কামটো ইজি হয় চাই থাকিব নালাগে তেতিয়া এওঁ কৰি দিব পাৰে যিহেতুকে ধৰক ভাতো খুৱাব লাগিব আমাৰ ল'ৰা চকীত বহি ল'লে কিন্তু তাৰ আগতে তাৰ আজি স্কুলৰ হোমৱৰ্ক দিছে এটা পেজ গতিকে পটাপট তাৰ হোমৱৰ্কটো কৰাই লওঁ কোনটো
W কোনটো W কোনটো W এতিয়া ইয়াৰ পৰা ইয়ালৈকে আহা অকণ ভালকৈ ধৰা ইয়াৰ পৰা ইয়ালৈকে বাবা ভেৰি গুড ভেৰি গুড বয় সেইটো নালাগে সেইটো নালাগে সেইটো কৰিব দিয়া নাই বাবা নালাগে সেইটো নালাগে অঁ হ'লে আৰু তোমাৰ মেজিক বুকখনত কৰা from the words to the letter এইখন আছে মেজিক বুক হা ইয়াতে আপুনি লিখিব পাৰে আৰু কিবা মাছ এটা আছে এনেকুৱা এইটো আছে মাছটো এইটো পেনটো লগাই থ'ব লাগে তেতিয়া মানে ল'ৰা ছোৱালী হেণ্ড ৰাইটিং ভাল হয় বুলি এনেকৈ ধৰিব তাক দিছোঁ সি লিখে ABCD আছে 1 2 3 4 আছে প্লাছ মাইনাছ এইবোৰ চব আছে সেইবোৰ বাৰু তাৰ এতিয়ালৈকে নহয় তথাপিতো A B তাৰপিছত সেই চানটো আছে সি চানটো আঁকে তেনেকৈ সৰু সৰুকৈ সেই কিবা কিবি আঁকি থাকে আচলতে পঢ়ি থাকিলে তাহাঁতৰ এনেকৈ মানে লাইনবোৰৰ ওপৰৰ পৰা আঁকি থাকিলে তাৰ অভ্যাসটো হ'ব আৰু এইটোৱেদি হেনো লিখা সেইটো ভাল হয় বুলি কয় মানে হেণ্ড ৰাইটিং ভাল হয় কাৰণে হেৰি গতিকে মেজিক বুকখন আনি থৈছিলোঁ ৰাতিপুৱা ৰাতিপুৱা প্ৰায় কৰে বাৰু আৰু মোৰ মেমৰি নাইকিয়া হৈ গৈছে সেইকাৰণে মাজতে বন্ধ হৈ গ'ল এই মেজিক বুকখন বৰ ভাল আৰু যিবোৰ বস্তু মই দেখুৱাওঁ লিংকবোৰ যে দিওঁ মই ডেছক্ৰিপশ্যনত দিওঁ কিবা কিবি ইউটিউবত আজিকালি হেৰি কেনেকৈ পাৰ্চনেলি এনেকৈ দিব নোৱাৰে চবকে পাৰ্চনেলি দিবলৈও অকণমান দিগদাৰ হৈ দিয়কচোন কিছুমান মেছেজ থাকিও যায় গতিকে সদায় চাব কিবা এটা যদি বস্তু দেখুৱাওঁ মই সদায় ডেছক্ৰিপশ্যনত চেক কৰিব তাত লিংকটো দি থোৱা থাকে সেইটো ক্লিক কৰিলে আপোনালোকে পাই যাব এই মেজিক বুকখনৰ মই লিংকটো দি থ'ম 3 years ক্লাছৰ কাৰণে হয় এই হেৰিকো দেখাইছিলোঁ দেখিছোঁ মই ৰেখায়ো তাই যিখন দিছিলে কুলফি তাই আকৌ বৰ ধুনীয়াকৈ লিখিছে তাইক বহুত সৰুৰ পৰা দিছে নেকি মই অকণমান দেৰি হ'ল ইয়াক দিয়া যদি আৰু অকণমান সৰুৰ পৰা দিলোঁহেঁতেন চাগে তেতিয়ালৈকে আৰু অকণমান ভালকৈ লিখা হ'ল কিন্তু তথাপিতো এইটো দেখিছেনে অকণমান লিখিবলৈ চেষ্টা কৰিছে আৰু এই মাছটো দি সি পেনটো ধৰিবলৈ শিকিছে পূৰা প্ৰপাৰলি আগতে পেনটো এনেকৈহে ধৰে এতিয়া কিন্তু সেই মাছটো তেনেকৈ ধৰি দিছে তাতে ধুনীয়াকৈ ধৰিবলৈ শিকিছে পেনটো লিখাবোৰ অকণমান গণ্ডগোল হয় বাট ষ্টিল কৰি দিলে প্ৰেক্টিছ হ'ব যদি আপোনালোকক লাগে ডেছক্ৰিপশ্যন আৰু ইংকটো মানে মেজিকেল হয় আপুনি যিমান আগবাগ কৰে যি কৰে কাইলৈলৈকে একো নাইকিয়া হৈ যাব গোটেই বহীখন আকৌ চাফা হৈ যাব সেইকাৰণে একো টেনশ্যন নাই যিমান আগবাগ কৰে যিমান যি কৰে কৰি থাক ভুলে শুদ্ধই যি কৰে কৰি থাক মেজিক ইংক হয় নাইকিয়া হৈ যাব আকৌ পিছত শুদ্ধকৈ কৰি থাকিব পাৰিব এতিয়া মই বোলো কেৰাহীত ফ্ৰাই কৰি দিবলৈ একদম মন নাই কেৰাহীত ফ্ৰাই কৰি দিলেও হৈ যায় মানে হেৰি হয় কিন্তু এই গৰমখনত কোনে ফ্ৰাই কৰি থাকে এয়াৰ ফ্ৰায়াৰ দি দিলে তেলো বৰ বেছি নালাগে হেৰি নহয় খালি অকণমান তেল এনেকৈ লগাই ল'ব লাগে আৰু আমাৰ সিতাই চাই আছে কাৰণ সিতাই এতিয়ালৈকে দেখা নাইকিয়া ন এয়াৰ ফ্ৰায়াৰত বনোৱা তাই একদম তেল পেকেট খুলি মেলি তেল ভৰাই মেলি থৈছে ফ্ৰাই কৰিম বুলি কেৰাহী চেৰাহী চব ৰেডি কৰি থৈছে ইফালে তাৰপিছত যেতিয়া এইটো উলিয়াইছে তাই ভাবিছে কি হৈ আছে মই চিকেন হেৰি কৰিব বোলো কেৰাহীত ফ্ৰাই কৰি নাথাকোঁ আৰু গতিকে এয়া অকণমান এয়াৰ ফ্ৰায়াৰত তেল অকণমান লগাই দিলে আৰু আমি ইমান কষ্ট কৰিছোঁ সেইকাৰণে ভিনদেউ বনাই খুৱাব এতিয়া ন সিতাইতো নাখায় বাৰু চিকেন তথাপিতো তাতে অকণমান লগাই দিলোঁ দে ইজ আ চিকেন তোমাৰ ছাইডতে ডাবল বেটেৰী লগাইও দেখা পোৱা নাই দেখিছে অঁ চিকেনৰ লেগ পিচ দুটা দি পেলাই তাত সময় থাকেই এয়াৰ ফ্ৰায়াৰত কেনেকৈ কিমান সময় দিবলৈ চিকেনৰ কাৰণে কিমান লাগে আলুৰ কাৰণে কিমান লাগে মাছৰ কাৰণে কিমান লাগে অট'মেটিকেলি পানীৰৰ কাৰণে কিমান লাগে চব হৈয়ে যায় গতিকে অঁ কৈছা ইয়াতে কি যা আমাৰ ল'ৰাই হোমৱৰ্ক কৰি আছে এতিয়াও অঁ কৰা আমাৰ নিমেনৰ হোমৱৰ্ক চলি আছে আৰু এইফালে আমাৰ চিকেন দি লওঁ কেনেকুৱা হয় দেখুৱাই আছে হ'ল প্ৰথমখিনি চাওঁ কি হৈছে এতিয়া ৱাহ দেখিতো মজা লাগিছে আৰু আমাৰ চিকেন তন্দুৰী চিকেন লেগ পিচ ৰেডি এইফালে চলি আছে পূৰা ফটো ছেশ্যন চিকেন ৰেডি পিঁয়াজ আমাৰ কোনেও নাখায় এওঁ ৰাতি পিঁয়াজ নাখায় গতিকে এতিয়া পিঁয়াজ যেনে কাটি আৰু আকৌ ডেক'ৰেশ্যনৰ কাৰণে এনেই মই সেইবোৰ কৰা নাই আৰু নহ'লে ডেক'ৰেশ্যন কৰি দেখুৱালোহেঁতেন বাৰু কিন্তু গম পাইছে আপোনালোকে যদি দিয়ে অভিয়াছলি পিঁয়াজ কাটি ডেক'ৰেশ্যন কৰিয়ে দিব ধনিয়াও নাই আমাৰ ঘৰত এতিয়া পদিনা পাতো নাই নহ'লে ধনিয়া পদিনা মই চাটনি বনাই দি হ'লে বৰ ভাল লাগিলেহেঁতেন বাকী মেয়নিজ আছিলে কাৰণ মেয়নিজে দিছোঁ কাৰণ জলকীয়া গুড়ি দিলে বেছিকৈ পৰিলে অকণমান জ্বলা হৈছে এতিয়া খাওঁতে গম পাওঁ সেইকাৰণে অকণমান ওপৰত নেমু চেপি দিছোঁ অঁ সেইকাৰণে অকণমান নেমু চেপি দিছোঁ আমাৰ নিৰক খাব লাগে এতিয়া কিন্তু জ্বলাইছে চিকেন খাবা চিকেন ওপৰত যাম চলো গতিকে এবাৰ টেষ্ট কৰি কোৱা কেনেকুৱা হৈছে জ্বলা বেছি হৈছে নি
আশা পূৰণ হ'ল আজি তোমাৰ চিকেন খাওঁ খাওঁ কৈ আছিলে কালিৰ পৰা সেইকাৰণে ৰাতিপুৱাই অৰ্ডাৰ দি মেলি থৈ দিছিলোঁ চিকেন লেগ পিচ কৈছোঁ আজি আহিলে বনাই দিম ভাল পাব ছাৰপ্ৰাইজ দিলোঁ গতিকে আজি এয়াই ভিডিঅ' আছিলে যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব যিবোৰ নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু মানুহজনে বনাই আছে দেই যে গুমৰা নহয় মোৰ মানুহজন মোৰ মানুহজনে হাঁহিও থাকে বহুত কামো কৰি দিয়ে হাঁহি এটা মাৰি দিয়া সেইদিনাখন চিনেমাখন চাইছিল নেকি তেৰি বাতো মই উলঝা দিয়া চিনেমাখনত ৰবটটো তেনেকুৱাই ফুটি লাগিলে হাঁহিব কাৰণে তেনেকৈ হাঁহে এতিয়া পাই কাৰণে মানুহজনে হাঁহি মানে ফুটি লাগিলে এনেকৈ কৰিব হাঁহি এটা মাৰি দিয়া ঠিক আছে দিয়ক বাই বাই